প্ৰডাকশ্যন প্লাছ মাৰ্কেটিং চেণ্টাৰ আমি ফাউণ্ডেশ্যন কৰিছোঁ। ইয়াৰ পিছত আমি কোকৰাঝাৰ KDS ফিল্ডত 20 কোটি টকা দি যিটো ষ্টেডিয়াম হ'ব সেইটো আমি ফাউণ্ডেশ্যন কৰিছোঁ। ইয়াৰ পিছত এতিয়া লাষ্ট ইয়াত ডক্টৰ ভূপেন হাজৰিকাৰ ডাঙৰীয়াৰ যিটো তাৰ নামাকৰণৰ যিটো 30 কোটি টকা দি যিটো অডিটৰিয়াম হল বনোৱা হ'ব সেইটো আমি ফাউণ্ডেশ্যন কৰিছোঁ। সেইটোৱেই লাষ্ট। আৰু আজি আমি BTC এছেম্বলিত খুব ভাল এটা বিল বহুত বছৰৰ পৰা আমিও যোৱা 15 বছৰ শাসন কৰাৰ সময়ত বহুত চেষ্টা কৰিছিলোঁ, আমি পৰা নাই। এইবাৰ নতুন চৰকাৰ অহাৰ লগে লগে আমি চৰকাৰৰ লগত আলোচনা কৰিছোঁ। ইয়াৰ পিছতহে এইটো আজি ক'বলৈ সক্ষম হৈছে যে স্কুল প্ৰভিঞ্চিয়েলাইজেশ্যন আৰু ৰিঅৰ্গেনাইজেশ্যনৰ স্কুলৰ যিটো বিল আনিব লাগে BTC হিচাপে সেইটো আমি খুব সুন্দৰকৈ আজি অপজিশ্যন হওক ৰুলিং পাৰ্টি হওক একেলগে মিলি পেলাই আমি এই বিলটো আনিব পাৰিছোঁ আৰু আমি আজিৰ দিনত আমি ছাকচেছ বুলি আমি ক'ব পাৰোঁ। খুব ভাল সমস্যা এডুকেশ্যনৰ ক্ষেত্ৰত স্কুলৰ ছাত্ৰ ছাত্ৰীসকলৰ বা টিচিং ষ্টাফসকলৰ যিখিনি সমস্যা ভুগিব লগা হৈছিল বহুত বছৰ সেইটো এইবাৰ শেষ হ'ব লাগে। এডিশ্যনেল বাজেট যিটো ধৰা হ'ল কি কি ক্ষেত্ৰত বেছিকৈ? এডিশ্যনেল বাজেট আমাৰ টোটেল 73 crore বেছি। সেইটো হ'ল চেলাৰী লাইফ ফিক্স পে' আছে, কোনোবা ৰেগুলাৰ কৰিলেও কোনোবা হয়তো মুঠতে চেলাৰী বাজেট